নমস্কাৰ প্ৰিয় দৰ্শক, মই জিতু শৰ্মাই আপোনালোকক মোৰ ইউটিউব চেনেল জিতু শৰ্মা মটিভেশ্যনলৈ স্বাগতম জনাইছো। আজি দুআষাৰ মাৰ বিষয়ে ক'বলৈ ওলাইছো, যি মায়ে নিস্বাৰ্থভাৱে তেওঁৰ জীৱন ত্যাগ কৰি মোক বা আপোনাক জীৱন দান দিছে। আজি সেই মাৰ বিষয়ে দুআষাৰ। হে আই জননী, মাতৃ তুমি মোৰ, নিচেই সৰুতে আই এৰি গুচি গলা মোক, নিচেই সৰুতে আই এৰি গুচি গলা মোক। এবাৰো নাভাবিলা তোমাৰ পুৰণাটোৰ কথা, তোমাৰ অবিহনে আজি মই থাকিব পৰা নাই, তোমাৰ অবিহনে আজি মই থাকিব পৰা নাই অ মা। তোমাৰ অনুপস্থিতিয়ে আজি মোক বৰ দুখিছে, তোমাৰ অনুপস্থিতিয়ে আজি মোক বৰ দুখিছে অ মা। অস্থিৰ কৰি তুলিছে মোৰ জীৱন, অশ্ৰু নয়নেৰে ভৰি তুলিছে মোৰ চৌপাশ। কেওপিনে মোৰ বিষাদ বেদনা যন্ত্ৰণা, দেখিব পাইছো মাথো অন্ধকাৰ অ মা। আৰু নোৱাৰিছো অ মা। মা তুমি ক'ত আছা? এবাৰ আহা, এবাৰতো চোৱা, এবাৰতো শুনা মোৰ কথা। তোমাৰ আচলত ধৰি আজি মোৰ বৰকৈ মলিবৰ মন কৰিছে অ মা, বৰকৈ মলিবৰ মন কৰিছে। দিয়া না মা, দিয়া না দুহাত মেলি। উফ, কি যে বিষাদ যন্ত্ৰণা, আজি মোৰ বুকুখন বিষাইছে অ মা। আজি মোৰ বুকুখন বৰকৈ বিষাইছে। দিয়া না মা দুহাত বোলাই, শুই যাওঁ তোমাৰ কোলাত, গাই যোৱা নিচুকনি। আমাৰে মইনাই শুব, বাৰীতে বগৰী ৰুব, বাৰীৰে বগৰী পকি সৰি যাব, আমাৰে মইনাই খাব। আজি মই সঁচাই বৰ অকলশৰীয়া অ মা, আজি মই সঁচাকৈ বৰ অকলশৰীয়া। হে আই জননী, মাতৃ তুমি মোৰ, হে আই জননী মাতৃ তুমি মোৰ, তোমাক জনাও শত শ্ৰদ্ধা প্ৰণাম, তোমাক জনাও শত শ্ৰদ্ধা প্ৰণাম, তোমাক জনাও শত শ্ৰদ্ধা প্ৰণাম। প্ৰিয় দৰ্শক, এয়াই আছিল মালৈ এক অতুলনীয় উপহাৰ। মাক দিবলৈ আমাৰ হাততনো আৰু আছে কি, তেওঁলৈ এয়াই দুই এষাৰ উপহাৰ হিচাপে আগবঢ়াইছো। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব। ধন্যবাদ।